खुलुमबाय दिनै 31 मार्च 2024 रबिबार बरपेटा जिल्लानि सिङाव थानाय हावलियाव सासे आइजोखौ बिनि बानायसोआ बुथारदों। बुथारजानाय आइजोनि मुङा जाबाय बबिता दास आरो बुथारग्रा दायनिगिरिनि मुङा जाबाय मनज कुमार बरुवा। मनज कुमार बरुवाया जाथायखौ खालामखांनानै स्पटनिफ्राय खारखुमालांदोंमोन, नाथाय जोबथायाव एरेस्ट खालामजाफिनदों। मनजआ बबिताजों नांलाय खमलाय जानायाव बे जाथाया जादों। मध्य प्रदेशनि भ'पालाव सासे 28 बोसोर बैसोनि आइजोआ गावनि सानै हिनजावसा गथ'फोरखौ फासि होनानै बुथारखांनायनि उनाव गावबो गावनि जिउखौ फोजोबदों। जाथायखौ खालामनाय आइजोनि मुङा जाबाय संगीता यादव। संगीता यादवआ गावनि उन्दैसिन फिसाजो गथ'खौबो बुथारनो नाजादोंमोन, नाथाय उन्दैसिन गथ'आ थैथारासै। संगीताखौ बिनि फिसाया हौवासा गथ' जोनोम होनो हायैनि थाखाय सानफ्रामबो बुबाय थायोमोन, इनाय खालामबाय थायोमोन, रायबाय थायोमोन, होखारबाय थायोमोन, अयथासार खालामबाय थायोमोन। बेनिखायनो बे जाथायखौ खालामदों होननानै संगीता यादवआ गांसे न'टआव लिरना गालांदों। दा बे जाथायनि सायाव मध्य प्रदेश पुलिसआ गावसोरनि खामानिखौ मावगासिनो दङ। बेंगलुरुआव मोनसे मिनिथाव आरो गिथाव बाथाव जाथाय। सासे 24 बोसोर बैसोनि सेंग्राया गावनि लोगोनि खिबुआव एयार कम्प्रेसर सोनानै बे लोगोआ थैदों। लोगोआ बेखौ प्रेंकसो खालामदोंमोन आरो बे जाथायखौ खालामनाय जादोंमोन, नाथाय बेहायनो सिरियास जादों आरो बियो गिबियाव मोखाङाव बारखौ होनायाव उनथिंजाय गिदिंनायाव खिबुआव नांना होनानै बे जाथाया जादों। थैनाय सेंग्रानि मुङा जाबाय यगेश। यगेशआ गावनि लोगोनाव बाइकखौ सार्भिसिं खालामनोसो थांदोंमोन। बेहायनो बे जाथाया जादों आरो जाथायखौ खालामग्रा दायनिगिरिया उनाव पुलिसजों हमजादों। हमजानाय दायनिगिरिनि मुङा जाबाय मुराली, 23 बोसोर बैसोनि। गोजौ बिजिरसालिया नब कुमार सरनियानि एसटि फोरमानलाइखौ रेहाय होखांनायनि उनाव एमपि नब कुमार सरनिया क'क्राझार लकसभा बियाबाव बिसायख'थिनि बिजाथि बसंनो थाखाय साखाफारा खालामफिनदों। যে আমাৰ কছাৰীমূৰৰ যিসকল লোকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছে, কাৰণ আপোনালোকে জানে অসমীয়া জাতি বুলি ক'লে কোনো বিশেষ গোষ্ঠী নাই। ইয়াত কছাৰীৰ পৰা, মুছলিমৰ পৰা, কোচৰ পৰা, বেংগলীৰ পৰা, নাথৰ পৰা, কলিতা, বৈশ্যলৈকে সকলো জাতি জনগোষ্ঠীৰ লোকে মিলি আচলতে অসমীয়া জাতি গঠন কৰিছিল। তেওঁলোকে নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি অস্তিত্ব বজাই ৰাখিও নিজকে এজন অসমীয়া হিচাপে পৰিচয় দিব বিচাৰে, গেটাৰ ইণ্টাৰেষ্টৰ কাৰণে, যাৰ কাৰণে হয়তো আজি অসম প্ৰদেশ হৈছে বা অসম হিচাপে আমি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ। আৰু সেই একেধৰণে কিছু কছাৰী মূলৰ লোকে তেওঁলোকে এই জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল আৰু তেওঁলোকে কেতিয়াবা উপাধি দাস, ডেকা, শৰণীয়া, হাজৰিকা, বৰা, চৌধুৰী, মহলীয়া এনেকুৱা ধৰণৰ উপাধিবিলাক লেখে। আৰু আমাৰ ওপৰত মেইন কথাটো আছিল যে আমাৰ যিটো উপাধি বা চুৰনেম সেইটোৰ কাৰণে আমাক বড়ো কছাৰী নহয় বুলি কোৱা হৈছে। যেনেকৈ আমাৰ মাটিবিলাক কাগজবিলাকত আছিলে সৰু কোচ লেখা আছিলে, অৰ্থাৎ এই ধৰণৰ উপাধি লেখা প্ৰায় 95% মানুহৰ মাটিত সৰু কোচ বুলি লেখা আছে। এইটো হ'ল কেতিয়া 1929-30 যিটো চেঞ্চাছ আছিল, তাৰ আগলৈ কিন্তু মেক্সিমাম বড়ো বা কছাৰী এনেকুৱা ধৰণে আছে। সকলোৱে ভালধৰণে ভাগ লৈ আমি ৰাইজৰ ৰাজনৈতিক অধিকাৰৰ লগতে তেওঁলোকৰ আৰ্থসামাজিক সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত যদি আমি ভাল এটা ভূমিকা ল'ব পাৰোঁ, তেতিয়া সকলোৰে ভাল কথা। আৰু এই ধৰণৰ যেনেকুৱা ধৰণৰ সমস্যা অকল আমাৰ অসমত নহয়, আপোনালোকে জানে কি জানে ইউ পিৰ হৈ বাৰে বাৰে আমি আমাৰ গণ সমাজৰ কাৰণে যিবিলাক আদিবাসী ST তেওঁলোকৰ কাৰণে বাৰে বাৰে পাৰ্লিয়ামেণ্টত মাতিছোঁ। তেওঁলোক ভাৰতবৰ্ষৰ অসমক বাদ দি সকলো জেগাতে তেওঁলোক ST, কিন্তু 1975 তেওঁলোকক ইউ পিত SC কৰা হ'ল। কিন্তু তেওঁলোকৰ এনেকুৱা ধৰণৰ তেওঁলোকক SCহে কৰা হ'ল। তেওঁলোকৰ যিবিলাক চাবকাষ্ট আছিলে সেই চাবকাষ্টবিলাকক বেলেগকৈ ৰখা হ'ল, যাৰ কাৰণে তেওঁলোকে গৌণ হিচাপে কিছুমানে চাৰ্টিফিকেট পায়, গৌণ হিচাপে যিবিলাকৰ নাই তেওঁলোকে চাৰ্টিফিকেটটো নাপায়। আকৌ 75 পিছত যেতিয়া দেখিলে মায়াৱতীৰ ফালে SCবিলাক গৈছে, বিজেপি চৰকাৰে গ'ল 2002 অটল বিহাৰী বাজপেয়ীৰ দিনত, তেওঁলোকে ইয়াৰে 13খন ডিষ্ট্ৰিক্টত তেওঁলোকে ST কৰিলে। চাব দেই, গোটেই ভাৰতবৰ্ষত তেওঁ ST, ইউ পিত 75 SC, আকৌ 2002 তেওঁলোকে ST কৰিলে। আকৌ 2022 আৰু 4খন ডিষ্ট্ৰিক্টত তেওঁলোকক ST কৰা হ'ল। তাৰে মানুহখিনিৰ দাবী যে আমাক গোটেই ইউ পিতে ST কৰিব লাগে। 1 2 নম্বৰ কথা, তেওঁলোকৰ সেই চাবকাষ্টৰ নামত যিবিলাক চাৰ্টিফিকেট নিদিয়ে, চাৰ্টিফিকেট দিলে মই তেওঁলোকৰ কাৰণে পাৰ্লিয়ামেণ্টত উত্থাপন কৰাই নহয়।
মই তেওঁলোকৰ মৌবলি ডিষ্ট্ৰিক্ট এখনত তাত গৈ মই আন্দোলন কৰিছোঁ, বেলেগত মিটিং কৰিছোঁ। আমাৰ যেতিয়া ছত্তীশগড়ত ট্ৰাইবেলসকলৰ কোটাটো 32% পৰা নমাই দিয়া হ'ল। তৃতীয় মই মাত্ৰ 2 মিনিট লৈ শেষ কৰি গৈ আছোঁ। গতিকে মই এইটো কাৰণে এই কথাটো কৈছোঁ যে ট্ৰাইবেলবিলাকৰ এনেকুৱা বহুত সমস্যা আছে অসমৰ পৰা আহিলৈকে, এইটো চৰকাৰবিলাকৰ এডজাষ্ট কৰাৰ দায়িত্ব আছে। মই ভাবোঁ চৰকাৰী দায়িত্বটো পালন কৰিব। আপোনালোকে যিহেতু মেইন এজেণ্ডাৰ কথা কৈছে, মেইন এজেণ্ডা হ'ল যে BTCত যাতে এটা স্থায়ী শান্তি আহে, ইয়াত যাতে আকৌ তেনেকুৱা ধৰণৰ অবিশ্বাস সন্দেহটো নাহে, ইয়াত কোনো ধৰ্মৰ নামত জাতিৰ নামত যাতে পলিটিক্স নহয়, আমাৰ এইটো মেইন হেৰিত থাকিব। দ্বিতীয়তে আমি এইবাৰ ইলেকশ্যন জিকাৰ লগে লগে আমি আশা কৰোঁ যে আমাৰ কোকৰাঝাৰ বা BTCৰ কাৰণে এটা ভাল এনেকুৱা ধৰণৰ এজেণ্ডা হওক, য'ত আমি যাতে ৰাইজক সংস্থাপন কৰিব পাৰোঁ বা ইয়াত ইণ্ডাষ্ট্ৰী নাই বুলি ক'ব পাৰি, ইণ্ডাষ্ট্ৰিয়েল পলিচি যাতে এটা হ'ব পাৰে BTCৰ কাৰণে, ইয়াত যাতে ইণ্ডাষ্ট্ৰী আমি বনাব পাৰোঁ, যাতে ইয়াত আমাৰ কি কয় ৰজগাৰটো হয় বা আমাৰ এমপ্লয়মেণ্টবিলাক হয়, এই ধৰণৰ পলিচি এটা আছে আমাৰ। লগতে আমাৰ 6 জনগোষ্ঠীৰ বিশেষকৈ আমাৰ আদিবাসী ৰাজবংশী জনজাতিকৰণৰ যিটো বিষয় আমি ইতিমধ্যে পাৰ্লিয়ামেণ্টৰ ভিতৰত মাতি আছোঁ, আমি এইটোত মাতি থাকিম। হয় হয় নাই ST-ভাৱে নিশ্চিতভাৱে যে আজিও ST কাৰণে যিবিলাক এলোকেশ্যন আহিছে, আপোনালোকে মই বেলেগ নকওঁ, ইয়াতে এখন 91 মডেল স্কুল আছে, যোৱা 2011তে চেঞ্চন হৈ কেনে কাম কৰি আছিলে, কিন্তু সেইখন আমি বহুতবাৰ পাৰ্লিয়ামেণ্টত মতাৰ পিছত আজি হয়তো এটা লাইনত আহিছে। আমি বিচাৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত ST ছাপ্লিমেণ্টৰ পইচা যাতে শিক্ষাৰ ক্ষেত্ৰত বেছিকৈ খৰচ হয়। ট্ৰাইবেল ৰেচিডেঞ্চিয়েল স্কুল ইয়াত আছে যদিও এইটো কিন্তু বাকীবিলাক এতিয়া ফাংচনেল হোৱা নাই। ঠিক তেনেকৈ ট্ৰাইবেলৰ কাৰণে যিখিনি কাৰ্যসূচী আহে সেইখিনি ফুলি ইমপ্লিমেণ্ট হয়। আৰু বিশেষকৈ আমাৰ ট্ৰাইবেলৰ কাৰণে বহুত এনেকুৱা সংস্থা আছে যিবিলাকৰ সুবিধাবিলাক কিন্তু আমি কোকৰাঝাৰ ল'ব পৰা নাই। আপোনালোকে জানে যে ইয়াত আমি ST SC MN এণ্টাৰপ্ৰেনৰ বুলি এটা আমি প্ৰগ্ৰেম কৰিছিলোঁ। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों एसेनोसै। जय बर' हारिनि।